আজিৰ শ্ৰেণীত আমি আলোচনা কৰিবলৈ ওলাইছো চতুৰ্থমান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 4। পাঠৰ নাম লঘোণ। লঘোণ পদ্ধতিৰ কবি নৱকান্ত বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কবিতাটি এবাৰ আবৃত্তি কৰিছো, তোমালোকে মনোযোগেৰে শুনিবা। কবিতাটিৰ শিৰোনাম লঘোণ। একোকে নেখাও আজি, একেবাৰে ভোক নাই। আছে যদি আধাহে চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আহো এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগেই, এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰে বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰো আছিল বোলে, আঙঠাত হেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুকোন। ৰৌ মাছ ভজা আছে, তাৰে তুচকল দে। এয়া হ'ব লঘোণত, আৰু একো নেলাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পদ্যটি তোমালোকে শুনিলা নহয়? এতিয়া তোমালোকে নিজে নিজে পদ্যটি আবৃত্তি কৰিবলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লঘোণ পদ্যটিৰ কবি নৱকান্ত বৰুৱাদেৱৰ বিষয়ে কিছু কথা জানো আহা। নৱকান্ত বৰুৱাদেৱৰ জন্ম হৈছিলে গুৱাহাটীত 1926 চনৰ 29 ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱানী। চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় নগাঁৱৰ পৰা 1941 চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। 1947 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰুৱাদেৱৰ কিছুমান গ্ৰন্থৰাজিৰ বিষয়ে আমি জানো আহা। তেওঁ লিখা কবিতা পুথিৰ ভিতৰত হে অৰণ্য হে মহানগৰ, জ্যোতি আৰু কেইটামান স্কেটছ, এটি দুটি 11টি তৰা, ৰত্নাকৰ আৰু বহুতো কবিতা পুথি আছে। উপন্যাসৰ ভিতৰত কপিলীপৰীয়া সাধু, ককা-দেউতাৰ সাৰ আৰু এনেধৰণৰ বহুকেইটি উপন্যাস আমি পাওঁ। অনুবাদ গ্ৰন্থৰ ভিতৰত 100 কবিতা, আশত মৰাল, নজৰুল ইছলামৰ কবিতা এনেধৰণৰ আৰু তেখেতৰ সৃষ্টিৰাজি আমি দেখিবলৈ পাওঁ। বৰুৱাদেৱক স্বীকৃতি আৰু সন্মান সহকাৰে ভাৰত চৰকাৰে পদ্মভূষণ বঁটা আগবঢ়ায়। অসম উপত্যকা সাহিত্য বঁটা 1993 চনত দিয়া হয়। সাহিত্য অকাডেমী বঁটা 1975 চনত বৰুৱাদেৱলৈ আগবঢ়োৱা হয়। ককা-দেউতা সাৰ উপন্যাসৰ বাবে তেখেতে এই সাহিত্য অকাডেমী বঁটা লাভ কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পদ্ধতিত তোমালোকে নেখাও, নেলাগেৰ দৰে নোহোৱা বুজোৱা শব্দৰ ব্যৱহাৰ দেখিছা। এনেধৰণৰ শব্দবোৰক নয়াৰ্থক শব্দ বোলে। ক্ৰিয়াৰ আগত ন যোগ হৈ নয়াৰ্থক শব্দৰ গঠন হয়। পদ্ধতিত ব্যৱহাৰ হোৱা নয়াৰ্থক শব্দকেইটা আমি এই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। ন যোগ খাও, নাখাও বা নেখাও। ন যোগ লাগে, নালাগে বা নেলাগে। পদ্ধতিত নথকা কিছুমান ক্ৰিয়াৰ নয়াৰ্থক ৰূপ কেনেধৰণৰ হয় চাওঁ আহা। চাই, ন যোগ চাই, নাচাই বা নেচাই। পালে, ন যোগ পালে, নাপালে বা নেপালে। কৰে, ন যোগ কৰে, নকৰে। তোমালোকে ঘৰত ক্ৰিয়াৰ লগত ন যোগ কৰি নয়াৰ্থক শব্দ গঠন কৰিবা দেই।